সি নিৰ্বাচনৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF দলে আটাইতকৈ বেছি আসন পোৱাৰ পিছতো সেই সময়ৰ অসমৰ গভৰ্ণৰ ডাঙৰীয়াই অন্যায়ভাৱে BPFক চৰকাৰ কৰাৰ কাৰণে নিমন্ত্ৰণ নকৰিলে, বৰঞ্চ আমাতকৈ বহুত কম আসন পোৱা BJP আৰু UPPL দলক চৰকাৰ গঠন কৰিবৰ কাৰণে গভৰ্ণৰ ডাঙৰীয়াই মাতিলে। সেই যে আমাক অন্যায় কৰিলে, অন্যায় কৰাৰ পিছত BPF দলৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত তৃণমূল পৰ্যায়ৰ পৰা দলটোক সুসংগঠিত কৰাৰ কাৰণে এক সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু সেই সিদ্ধান্ত গ্ৰহণ কৰি যোৱা 1.5-2 বছৰে অহৰহ BPF দলটোক শক্তিশালী কৰাৰ কাৰণে দলৰ নেতাগৰাকীয়ে প্ৰচেষ্টা চলাইছে। তেওঁৰ লগতে আমিও যিসকল বিষয়ববীয়া আছোঁ ৰাজ্যিক পৰ্যায়ত, জিলা তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও নিজৰ নিজৰ কামত আগবাঢ়িলে। আপোনালোকে আচৰিত হ'ব যে যোৱা দিনবিলাকত আমাৰ ব্লক, প্ৰাইমাৰী, জিলা পৰ্যায়ত হাজাৰ হাজাৰ মানুহে যোগদান কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 40টা সমষ্টিৰ ভিতৰত 42খন পদযাত্ৰা কৰি 42খন সভাত পদযাত্ৰা কৰি তেখেতে দলীয় কৰ্মীসকলক উৎসাহিত কৰে আৰু সেই তাৰ পৰাই আমাৰ টাৰ্ণিং পইণ্ট হৈছে যিটো BPF দলক চৰকাৰ কৰিবলৈ নিদিলে, সেই চৰকাৰ কৰিব নিদিয়া দলটোত এতিয়া চৰকাৰত থকা UPPL আৰু BJPৰ দলীয় কৰ্মীসকলে, স্থানীয় নেতাসকলে উভতগুৰে নাচিছে। ওলোটাকৈ তেওঁলোকে BPF দলত যোগদান কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে সেইটোৱে একমাত্ৰ BPF দলৰ পপুলাৰিটিটোকে বুজাইছে। লগতে আগন্তুক দিনত যি নিৰ্বাচন হ'ব, বিশেষকৈ লোকসভা নিৰ্বাচন হ'ব, এই লোকসভা নিৰ্বাচনত আমি দেখিছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰথম দিনৰ পৰাই কোকৰাঝাৰ আৰু দৰং, ওদালগুৰি 2টা সমষ্টিতে নিৰ্বাচন খেলিম বুলি কোৱাৰ পিছত তৃণমূল পৰ্যায়ৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সমৰ্থন পাইছে আৰু BTCত BJP UPPLৰ অল্টাৰনেটিভ হিচাপে একমাত্ৰ BPF দলৰ প্ৰাৰ্থীক ভোট দিবৰ কাৰণে দলৰ বাহিৰতো যিসকল ফ্লোটিং ভোট 10 to 12% যি ফ্লোটিং ভোট থাকে, সেই ভোটবিলাক আমাৰ দলৰ সপক্ষে পৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে 2টা সমষ্টিতেই আমি আগন্তুক দিনত বিজয়ী হৈ যাব পাৰিম। দিল্লীত পুনৰ 10 বছৰ পিছত BPF দলৰ বিশেষকৈ লোৱাৰ হাউচত আমাৰ যি পাৰ্লামেণ্টত আমাৰ প্ৰতিনিধি থাকিব বুলি মই দৃঢ়তাৰে কৈছোঁ। লগতে মই আশা ৰাখিছোঁ যে BTC ৰাইজে যিটো কাৰণত প্ৰমোদ বড়ো আৰু BJPৰ শাসন আনিছিল সম্পূৰ্ণ নিৰাশ হৈছে। তেওঁলোকে ৰাইজক 15 দিনৰ ভিতৰত ভূমিৰ অধিকাৰ দিম বুলি কৈছিল, ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল, তেওঁলোকে এইখন ছুইজাৰলেণ্ড কৰিম বুলি কৈছিল। প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধিক্কাৰ দিছোঁ। এইখন ছুইজাৰলেণ্ড নহয়, গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ পিছপৰা অঞ্চলত পৰিণত কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি বৃহৎ বৃহৎ ৰাস্তা বনাইছিল, আপুনি ৰিপেয়াৰ কৰিবও পৰা নাই। এটলিষ্ট ৰিপেয়াৰ কৰক, ৰিপেয়াৰ CM হওক আপুনি। এতিয়া আজিৰ দিনটোত প্ৰমোদ বড়ো আশা কৰিছে কোকৰাঝাৰত BJPয়ে তেওঁক সমৰ্থন দিব আৰু UPPL জিকিব। তাৰ মানে তেওঁৰ ট্ৰেক্টৰত আৰু তেল নাই। এতিয়া BJPৰ তেলেৰে ট্ৰেক্টৰ চলোৱাৰ কথা ভাবিছে। তেওঁৰ দলৰ যিবিলাক আমাৰ দলত যোগদান কৰিছে তেওঁলোকে কৈছে যদি UPPL দলক কোকৰাঝাৰত BJPয়ে সমৰ্থন নিদিয়ে, আমাৰ UPPL হিচাপে খেলিলে মাত্ৰ 1,20,000 ভোট পাম। আজি এইটো হৈছে প্ৰমোদ বড়োৰ অৱস্থা। গতিকে তেওঁ চৰকাৰত থাকি BTC ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই আৰু ভৱিষ্যতে পাৰিব বুলি নাভাবোঁ। আপোনালোকে যিটোৱেই মেইন ৰাস্তা চাই BTCৰ ভিতৰত, সেইটো ৰাস্তাতে আমি দেখিছোঁ আজিৰ দিনটোত ভাঙি চিঙি চুৰমাৰ হৈছে। প্ৰমোদ বড়োৱে ৰিপেয়াৰিং কৰিব পৰা নাই। মই আহ্বান জনাইছোঁ BTC ৰাইজক, আপোনালোকে ভুল নকৰিবা। আগন্তুক দিনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত 2টা সমষ্টি কোকৰাঝাৰ, দৰং, ওদালগুৰিত আপোনালোকে আমাক মৰম কৰক, আমি আহ্বান জনাইছোঁ।